হেল্ল' গাইজ, আজি মই আপোনালোকলৈ সেৱা সেতু পৰ্টেলত নিজৰ আইডিটো কেনেকৈ বনাব পাৰি সেইটো বিষয়ে সবিশেষ এটা ভিডিঅ' আপোনালোকক আগবঢ়াইছোঁ। এই ভিডিঅ'ৰ দ্বাৰা আপোনালোকে সেৱা সেতু পৰ্টেলৰ দ্বাৰা বহুত ধৰণৰ কাম আপোনালোকে কৰিব পাৰিব। প্ৰথমত আমি গুগলত সেৱা সেতু পৰ্টেল লিখি সাৰ্চ কৰিলে সেৱা সেতু পৰ্টেল আহিল। ক্লিক কৰাৰ পিছত লগইন এণ্ড ৰেজিষ্টাৰত ক্লিক কৰিম। ক্লিক কৰাৰ পাছত তলত দিয়া লগইন এণ্ড ৰেজিষ্টাৰত ক্লিক কৰি নিউ ইউজাৰ আইডি ক্ৰিয়েট কৰিম। ওপৰত নিজৰ মোবাইল নম্বৰটো দি OTP ভেৰিফিকেশ্যন কৰিম। তাৰপিছত নিজৰ নামটো ইউজাৰ আইডিটো ভালকৈ বনাব লাগিব। তাৰপিছত পাছপোৰ্ট ক্ৰিয়েট কৰিব লাগিব এণ্ড কনফাৰ্ম পাছপোৰ্ট ক্ৰিয়েট কৰিব। তাৰপিছত নিজৰ জেণ্ডাৰটো দিব। তলত ডেট অফ বাৰ্থ দিব আৰু আপোনাৰ এটা মেছেজ যিকোনো এটা লিখি ৰাখিব যাতে আপোনালোকৰ সুবিধা হয়। আৰু তলত দিয়া কেপচাটো প্লাছ মাইনাছ যি হয় কৰিব। কৰি আপোনালোকে বক্সটোত টিক মাৰ্ক কৰি চাইন আপ কৰিব। আপোনালোকৰ একাউণ্ট ক্ৰিয়েট হৈ যাব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ এটা কৰিব। ধন্যবাদ।